আমি পাগল নাই, আমাৰ মন্ত্ৰীসকল পাগল। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। I can speak better English than Sarbananda Sonowal and Himanta Biswa Sarma. অলগৰ অৰ্থ এটা। এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট। কাৰণ তেওঁলোকৰ লগত আমদানি আছে, কিবানি আছে, জীৱানী আছে, চব গুজৰাটৰ লৈ লৈছেতো। চাহ আছে, কিবা আছে, মোদী আছে। অকল পইচাত চৰকাৰ নহয় না, চৰকাৰ সদায় ৰাইজৰ হয়, মানুহৰ হয়। মানুহে যেতিয়া ভাল পাব, ভাল কৰিব, যদি বেয়া পায়, কিন্তু মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাব নোৱাৰোঁ, মই লাগি যাম। মই সদায় ৰাইজৰ ওচৰত আছোঁ, খালি ৰাইজ থাকিলে হ'ল। আৰু এইটো আমাৰ অধিকাৰ। আমি পাগল নেকি? আমি পাগল নাই, আমাৰ মন্ত্ৰীসকল পাগল। মন্ত্ৰীসকল, MLA সকল, নেতা, পালি নেতা, তেনেকুৱাকৈ ৰজা ঘূৰাই বুলি ভাবে নিজক। ৰজাটো কোনে বনাইছে? আমিহে বনাইছোঁ। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। স্পীক বেটাৰ ইংলিছ দেন সৰ্বানন্দ সোণোৱাল এণ্ড হিমন্ত বিশ্ব শৰ্মা। বেটাৰ ইংলিছ। আই স্পীক ইংলিছ। কৈ দেখুৱাকচোন চাওঁ। লেট us স্পীক আউট। সেইটোৱে ক'ব নোৱাৰে। স্পীকটোৱে নুফুটিব মুখত। আমি কি বিভ্ৰান্ত কৰিম? আমি ইমান ধুনীয়াকৈ গোটেই আন্দোলনখন ধুনীয়াকৈ চলাই আছোঁ, শান্তিপূৰ্ণ, অহিংস। আমাৰ কোনো ল'ৰা ছোৱালীয়ে একো জেং কৰা নাই। আমাক পিটিছে, আমাক মাৰিছে, 5টাকে ল'ৰা মাৰি পেলালে। ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে। মই চবৰে ঘৰত গৈছোঁ, নাযাম, ঈশ্বৰৰ ঘৰত যাম, সেইটো বেলেগ কথা। কিন্তু যোৱাটো ডাঙৰ কথা নহয়। মৰিলে কেলে মাৰিলি? পলিতে থাকোঁ, আহিলে হ'ল। আৰু খীয়া মোৰ তেনেকৈ পাৰ্চনেল একো নাই, সবার লগত হিমন্তৰ লগত পাৰ্চনেল একো নাই। কিন্তু যেতিয়া বেয়া কাম এটা কৰিব, যদি মোৰ দেউতাও কৰে, মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিম বুলি। মই এনেকুৱা মানুহ। সেইটো সৰ্বদা হওক, হিমন্ত হওক, মোৰ দেউতা হওক, যেতিয়া বেয়া কাম কৰিব অসমীয়া জাতি, সেইটো একদম প্ৰথম কথা। সিনো কি আক্ৰমণ কৰিব? সি মোতকৈ 1 বছৰ সৰু। অলগৰ অৰ্থ এটা। অকল চিঞৰে, কাজিয়া কৰে, দৌৰত একো নাই। মই কেলকাতা কৰিব, বেংগলোৰত কৰিব, মই ডেনমাৰ্কত কৰিব। দ্যাটছ মাই শ্ব'। সি কেলকাতাত কি কৰি আছে? কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছোঁ। তাতে পাৰিছে নেকি? জন্মলে বেংগলী জানে, হিন্দী জানে, সি ইংলিছো ক'ব নাজানে। সেইটা গৰু আছিল পঢ়োঁতে। আমাৰ লগত থাকেহে, জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয়। কিন্তু কথাটো সেইটো। সি তাক টুৰিজিমৰ কিবা দিলে, কি কৰিলে সি ইউৰোপ ফুৰিব গৈছে। কাক কাক লৈ গৈছে আকৌ কম, লৈ গৈছে দেখুৱাই দিবা। দে লাইক বায়াছ পিপল। ইয়াত চব চাকৰ হয়। এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ। চাকৰ হ'ব নাপায়, নিজৰ মূৰটো আছেতো। কি হৈ যায়?